দিৱালী স্পেচিয়েল মিঠাই ঘৰতে বনাওক একদম দোকানৰ দৰে সফট দেখিবলৈকো ধুনীয়া আৰু খাবলৈকো তেনে সোৱাদৰ কম খৰচত আৰু লগতে কম সময়ত তেনেহ'লে বলক দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো তাৰ বাবে এটা কেৰাহীত লৈ ল'লোঁ গাখীৰ লগতে লৈছোঁ মিল্ক পাউডাৰ 2 চামুচ চেনি আৰু মিঠাটো নিজৰ জোখ অনুসাৰে দিলেই হ'ল মই বাৰু কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ আৰু লগতে দিছোঁ 3 চামুচ ঘি এইখিনি প্ৰথমতে মই ভালদৰে মিলাই লওঁ গেছত নবহোৱা আগতে কিন্তু ভালদৰে মিলাই ল'ব এইখিনি ভালদৰে মিলাই লোৱাৰ পাছতে এতিয়া মই এইখিনি গেছত বহাই দিলোঁ গেছত বহাই এতিয়া মই মানে ঘনাই লৰাই যাম নহ'লে তলত ধৰি যাব পাৰে সেয়েহে এনেদৰে ঘনাই লৰাই যাব আৰু ছাইডত লাগি যোৱাখিনি এনেদৰে এৰাই যাব নহ'লে যদি সেইখিনি পুৰি যায় মিঠাইটো খাবলৈ বেয়া লাগিব পুৰা গোন্ধ আহিব সেয়েহে ঘনাই লৰাই যাব আৰু ছাইডত লাগি থকাখিনি এৰাই যাব আৰু দেখিছেনে ইতিমধ্যে গোটেইখিনি ঘন হৈ আহিলে আৰু যেতিয়া কেৰাহীটোৰ পৰা ওলাই আহিব ঠিক তেতিয়াই এইখিনি হৈ গ'ল আৰু আপোনালোকে যদি বিচাৰে ইয়াতে অকণমান ইলাইচি গুড়িও ব্যৱহাৰ কৰিব পাৰে মই অৱশ্যে ইলাইচি ফ্লেভাৰটো বিচৰা নাছিলোঁ সেয়েহে মই ইয়াতে ইলাইচি ব্যৱহাৰ কৰা নাই এতিয়া কেৰাহীটোৰ পৰা এখন কাঁহীত উলিয়াই ল'লোঁ আৰু অকণ সময় ঠাণ্ডা হ'বলৈ দিলোঁ ঠাণ্ডা হোৱাৰ পাছতে হাতৰ তলুৱাখন দি পেলাই অলপমান এনেদৰে সানি ল'লোঁ সানি লৈ দুটা ভাগত মই ভাগ কৰি ল'লোঁ কিন্তু দুৰ্ভাগ্য কথা যে মোৰ কেমেৰাটো অফ হৈ থাকিলে ইয়াত কি দিলোঁ মই দেখাবই নোৱাৰিলোঁ এটা ভাগত সানি লৈছিলোঁ ড্ৰাই ফ্ৰুটছ কাজু কিচমিচ মগজ আৰু অকণমান ব্লেকবেৰী দি সানি ল'লোঁ আৰু আনটো ভাগত অকণমান ফুড কালাৰ দি পেলাই এনেদৰে সানি ল'লোঁ একদম অপশ্যনেল হয় কিন্তু ফুড কালাৰ নিদিলেও কোনো কথা নাই মই দেখিবলৈ ভাল লগাৰ কাৰণে এনেদৰে দিলোঁ যাতে দেখিবলৈ একদম দোকানৰ দৰে হয় আনফালে এখন প্লাষ্টিকত মই সানি ল'লোঁ অকণমান ঘি মোৰ তাত যিহেতুকে প্লাষ্টিকখনে এভেইলেবল আছিলে সেইটো কাৰণে মই এই প্লাষ্টিকখনে ব্যৱহাৰ কৰিম আপোনালোকৰ ওচৰত যদি ফইল পেপাৰ বা যিকোনো বস্তুতে এই প্ৰচেছটো কৰিব পাৰে তাৰপাছতে মই যিটো ফুড কালাৰ সানি লৈছিলোঁ ভাগটো সেইটো দি পেলাই মই এডাল বেলনা বাৰীৰ সহায়েৰে লাহে লাহে বেলি গ'লোঁ যাতে ফাটি নাযায় বেছি জোৰেকৈ নেবেলিব নহ'লে ফাটি যাব সেয়েহে লাহে লাহে বেলি ল'লোঁ আৰু এয়া চাওক ধুনীয়াকৈ কিন্তু বেলা হৈ গ'ল এতিয়া ইয়াৰ ওপৰতে যিটো ভাগত মই ড্ৰাই ফ্ৰুটছ সানি লৈছিলোঁ সেইটো এনেদৰে মই দীঘল কৰি লৈ ওপৰত দি দিলোঁ দি এতিয়া মই প্লাষ্টিকখনৰ সহায়েৰে ধুনীয়াকৈ ৰাউণ্ড কৰি যাম ভিডিঅ'ত যেনেদৰে দেখাইছোঁ ঠিক সেইদৰে কৰি গ'লেই হ'ল আৰু এই প্ৰচেছটো কিন্তু খুব সাৱধানে কৰিব নহ'লে ফাটি যাব পাৰে এতিয়া প্লাষ্টিকখনত গোটেই মিঠাইটো মই ধুনীয়াকৈ মেৰিয়াই মই অলপ সময়ৰ কাৰণে ফ্ৰিজত ৰাখি দিম ছেট হ'বৰ বাবে আৰু এয়া চাওক 1 2 3 4 5 আৰু মিঠাই ৰেডি নহয়নে একদম দেখিবলৈকো ধুনীয়া হৈছে দোকানৰ দৰে আৰু বিশ্বাস কৰক খাবলৈকো কিন্তু দুৰ্দান্ত সোৱাদৰ হৈছে একদম সফট মুখত দিয়াৰ লগে লগে পমি যোৱা এই মিঠাইটো এবাৰ কিন্তু বনাই খাবলৈ নাপাহৰিব অৱশ্যে দেৱালী গ'লেই আজি তাৰ পিছতে বনাই খাব নে কি কয় ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে এটা লাইক আৰু কমেণ্ট কৰি যাব থেংক ইউ বাই বাই